যোৱা প্ৰায় 10 দিন আমি BTC অঞ্চলত থকা অৰ্থাৎ BTRত থকা মাইনিং, ক্ৰাছাৰ আৰু কোৱাৰী সেই তিনিটা বস্তুটো বন্ধ কৰি থৈছিলোঁ। কাৰণ আমি জানো অসমত য'ত নেকি মাইনিং বন্ধ, ক্ৰাছাৰ বন্ধ আৰু কোৱাৰী বন্ধ, অসমৰ সমূহ কনষ্ট্ৰাকশ্যন আমাৰ BTRৰ পাথৰ আৰু বালিৰ দ্বাৰাহে হৈ আছে। কিন্তু কিছুমান কাৰণত, যি কাৰণটো আমি এৰি পেলাই চলিব নোৱাৰোঁ, যেনেকৈ মাইনিঙৰ নামত, ক্ৰাছাৰৰ নামত, কোৱাৰীৰ নামত বহুত ইলিগেল চলি আছে আমাৰ BTCত। যোৱা 17 বছৰে যদিও কিছুমান জেগাত মাইনিঙৰ কাৰণে, ক্ৰাছাৰৰ কাৰণে, কোৱাৰীৰ কাৰণে পাৰ্মিট দিয়া হৈছে, আমাৰ ক্ৰাছাৰ মালিকসকলে বা মাইনিং বা কোৱাৰী মালিকসকলে বিয়ণ্ড দ্য লিমিট কিছুমান কাম কৰি আছে, ইলিগেলত ইনভলভ হৈ আছে, যাৰ ফলত সেইবোৰ কণ্ট্ৰল কৰিবলৈ আমি এইখিনি বন্ধ কৰি দিয়া হৈছিল। কিন্তু আজি আমাৰ কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত কিছুমান অসুবিধা হোৱাৰ কাৰণে আমি মাইনিং আৰু ক্ৰাছাৰ, কোৱাৰী সেই তিনিটা বস্তুটো অহাকালিৰ পৰা অপেন কৰিবৰ কাৰণে আমি BTC চৰকাৰৰ হৈ বা BTR চৰকাৰৰ হৈ পেলাই এইখিনি আকৌ খুলি দিয়া হৈছে। কিন্তু আপোনালোকৰ মিডিয়াৰ থ্ৰুতে আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, আমি যদিও খুলিবলৈ দিছোঁ অহাকালিৰ পৰা, ইয়াত যদি হিচাপতকৈ 1 ইঞ্চিও বা একটা পাথৰো বা 1 ইঞ্চিকৈ বেছি মানে বালিও যদি আমি ইলিগেলি মানে পৰিমাণৰ বেছি লৈ যোৱাটো পাই বা ধৰিব পাৰোঁ, সেইবোৰ মাইনিং, ক্ৰাছাৰ আৰু কোৱাৰীটো আমি বন্ধ কৰি দিয়া হ'ব। এইটো আপোনালোকৰ মিডিয়াৰ থ্ৰুতে আমি জনাই দিয়া হৈছে। গতিকে অহাকালিৰ পৰা আমি খুলিব দিয়া স্বত্তেও মই আপোনালোকৰ মিডিয়াৰ থ্ৰুতে এটা কথা জনাব বিচাৰিছোঁ, আমাৰ 4টা জিলা, কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি, যি জিলাত আমাৰ ক্ৰাছাৰ মালিকসকল আছে, মাইনিং আৰু কোৱাৰী মালিকসকল আছে, তেওঁলোকৰ লগত আমি চৰকাৰ ফালৰ পৰা হয় অফিচিয়েলি কিছুমান জিলা ভিত্তিত আলোচনা কৰা হ'ব। গতিকে আমি যেতিয়া DFৰ থ্ৰুৱেদি ডেটটো ডিক্লেয়াৰেশ্যন দিয়া হ'ব, সেইদিনাখন আমাৰ ক্ৰাছাৰ, মাইনিং আৰু কোৱাৰী মালিকসকল উপস্থিত হ'বৰ কাৰণে আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি মই আহ্বান জনোৱা হৈছে। ফাইনেল লিষ্ট এতিয়ালৈকে আহি পোৱা নাই, কিন্তু ডিষ্ট্ৰিক্ট ভিত্তিত কিছুমান মোৰ তাত এনেকৈ আহি আছে, য'ত নেকি মই আজিলৈকে ইনভেষ্টিগেশ্যন কৰিবলৈ এতিয়ালৈকে সময়টো হোৱা নাই। মই জনাত বহুত ইলিগেল মাইনিং আৰু কোৱাৰী চলি আছে। ক্ৰাছাৰত যদিও ইলিগেল তেনেকৈ 2 নম্বৰ চলা নাই, কিছুমান ক্ৰাছাৰৰ লগত তেওঁলোকে এটাচমেণ্ট কৰি পেলাই নতুন ক্ৰাছাৰ খুলি লৈছে, এই খবৰটো আমি পাই আছোঁ। গতিকে যেতিয়া আমি ইনভেষ্টিগেশ্যন কৰিব তেতিয়া গম পোৱা যাব, আৰু এই সময়ত আপোনালোকক লৈ আমি ইনভেষ্টিগেশ্যন কৰিম। নতুনকৈ আহিছে চৰকাৰত, কেনেকৈ পদক্ষেপ গ্ৰহণ কৰিব? সেইটো দুৰ্ভাগ্যজনক। অকল আমাৰ BTRৰ কথাই নহয়, অসমতে তেনেকৈ ইলিগেল এনক্ৰচমেণ্টটো হৈ আছে। চৰকাৰে ছিষ্টেমেটিকেলি আইনৰ দ্বাৰা সেইবোৰ চব সমাধান কৰিব, এইবোৰ সমস্যা। গতিকে মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ মিডিয়াৰ থ্ৰুৱেদি, ধৰি লওক আমাৰ 13 জানুৱাৰী উৰুকা দিনাখন কিছুমান কি ক'ব সেইটো ব্যক্তি, যিসকল ৰাজনৈতিক লাভালাভৰ কাৰণে ৰাজনীতি খেলি আছে অসমত বা BTRত, তেওঁলোকে সেইদিনাখন এটা কথা ক'লে ৰাইজৰ সন্মুখত যে আমাৰ BTR নতুন চৰকাৰে হেনো BTRত থকা আমাৰ যি বন মানে ফৰেষ্ট লেণ্ড বা ফৰেষ্ট এৰিয়া, নতুনকৈ বন কাটি পেলাই থাকিবৰ কাৰণে সকলোকে অধিকাৰ দিয়া হৈছে, গতিকে আপোনালোকে আহি পেলাই থাকিব পাৰে বুলি কোৱাত কিছুমান সহজ সৰল ব্যক্তিসকল বহুত ঠাইৰ পৰা আহি পেলাই বন ধ্বংসত সিদিনাখন সৰলপাৰাত ইনভলভ হ'ল। যিসকল ধুৰন্ধৰ ব্যক্তি, তেওঁলোকেতো প্ৰপগাণ্ডাৰ কাৰণে কৰিছিলে, তেওঁলোকে ছাইড লৈ গুচি গৈছে, কিন্তু সহজ সৰল ব্যক্তি যিসকলে মানে এবেলা এমুঠি ভাতৰ কাৰণে তেওঁলোকে চিন্তা কৰি থাকে, তেওঁলোকে বিপদত পৰিব লগা হৈছে। গতিকে আমি এইখিনি অনুৰোধ কৰিব বিচাৰোঁ, এনেকুৱা প্ৰপগাণ্ডা আমাৰ মাজত বহুত আনে, যি প্ৰপগাণ্ডাৰ দ্বাৰাই আমাৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিং আহে,
যি প্ৰপগাণ্ডাৰ দ্বাৰাই আমাৰ BTC বা আমাৰ BTR অৰ্থাৎ অসমৰ বন ধ্বংস হ'বলৈ গৈ আছে, সেইবোৰৰ পৰা যেন আমি আঁতৰত থাকিব পাৰোঁ। গতিকে সকলো আমাৰ অসমবাসী বা BTR বাসীক সজাগ হ'বলৈ মই আপোনালোকৰ মিডিয়াত থৈ দিওঁ।